Hey. এখন শৰাইঘাট দলং চাই ল মিনি হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই দীপাইন্তে আপোনালোকক সকলোকে পুনৰবাৰ অসমীয়া ছোৱালী দীপাইন্তে চেনেলটোলৈ স্বাগতম জনাইছোঁ যদি আপোনালোকে মোৰ চেনেলটোৰ নতুন সদস্য তেন্তে হাই আই এম দীপাইন্তে বৰদলৈ মেক চিয়'ৰ ইউ ছাবস্ক্ৰাইব টু মাই চেনেল আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেন্তে থেংক ইউ ছ' মাছ এতিয়া ওলাই মেলি ৰেডি হৈছোঁ আৰু আজি অলপ শ্বপিং কৰিব যাম বিশাল যাম আৰু চ' ভাবিলোঁ অকণমান এটা ভ্লগ বনাওঁ আৰু গুৱাহাটীত আহি ফাৰ্ষ্ট আজি শ্বপিং কৰিব ওলাই যাম উইথ মাই ৰুমিজ আৰু সেয়াই কি কিনো কোন মোৰ লগত যাব চব আপোনালোকৰ মাজলৈ আনিম চব ভিডিঅ'ত দিম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু তেন্তে পলম নকৰি বহুত দেৰি হৈ গ'ল আৰু তেন্তে ব'লকচোন যাওঁ বিশাললৈ আৰু তেন্তে ভিডিঅ'টো দেৰি নকৰি লেটছ গেট ষ্টাৰ্টেড আজি আহিছোঁ বিশাললৈ অলপ শ্বপিং কৰিব আৰু মোৰ লগত আছে এইফালে ৰুমি অলপ চলপ শ্বপিং কৰোঁ কি বস্তু এইখিনি মই ঘৰত গৈ দেখামগৈ মই ৰুম কৰিলোঁ তাৰপৰা দেখাম তাৰপিছত এইখিনি চিলেকশ্যন কৰিছোঁ এইবোৰ ট্ৰাই কৰি চাম কি নহয় আৰু এইফালে কিবা কিবি কিনি আছে আৰু এতিয়া আমি আছোঁ টয় ছেকশ্যন চ' চাই লওঁ কিবা কিবি যদি পচন্দ মই ট্ৰাই কৰিম হা আৰু এইবোৰ চব ট্ৰাই কৰিলোঁ কেইটামান পচন্দ হ'ল আৰু কেইটামান নাই হোৱা আৰু এতিয়া আমি ফুড ছেকশ্যন আৰু এইবোৰ চব কিটচেনৰ বস্তুখিনি আছে আৰু এই চাই আছে ডাব্বা পচন্দ হৈছে তাইতো গোটেইবোৰে পচন্দ হৈছে গোটেইবোৰ ল'ব পিংকি এইবোৰে অলপ চালোঁ কিনা হ'লে একোৱেই নাই কিন্তু এইকেইটামান চাইছোঁ কেইটামান কিনিম যি বস্তু পিংক কালাৰ ন সেইটো বস্তুকে হাতত লৈ চাই পেলাই নাই আকৌ পিংক কালাৰ দেখোঁ আকৌ পিংক কালাৰ এনেকৈ তোমাক এডালে মাৰিম গৈছা It's me. Hey. তুমি মোক শিকা নহ'ব একদম পাৰফেক্ট চাইছো নাই মিলা বুলি কোৱা চাইজ অঁ কি ধুনীয়া লাগিছে এখন শৰাইঘাট দলং চাই ল এখন শৰাইঘাট দলং চাই ল শৰাইঘাট মিনি চ'
এতিয়া আমি আহি আছোঁ ৰুমলৈ আৰু আমাৰ ৰুমি কিবা ক'বা নেকি? Please share, subscribe, comment. আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে তাই কৰা ভ্লগছবোৰৰ ভিডিঅ'বোৰ নটিফাই হৈ যাব পাই থাকে আপোনালোকে অ'কে থেংক ইউ আৰু এতিয়া আমি ৰুম গৈ পেলাই লগ পাম আৰু কি বেছি একো নিকিনিলোঁ আচলতে চালোঁহে বস্তুবোৰ মানে পচন্দ নহ'লে খাবলৈ কৈছিলোঁ তাৰপিছত থোৰা অকণ কিনিলোঁ তো সেইটোকে কিন্তু দেখাম ন দেখাম বাৰু তাৰপিছত আৰু এতিয়া গৈ লওঁ ফাৰ্ষ্ট ৰুমলৈ আপোনালোকে শ্বপিং কৰিবলৈ আহিব পাৰে বহুত ভাল বস্তু আছে বহুত ভাল কালেকশ্যন ভাল আছে আহিব তো অলপ পিছত লগ পাইছোঁ ৰুম আহি পালোহি আৰু সেয়াই অলপ চলপ বজাৰ কৰিলোঁ আৰু চাইছিলোঁ আমি বহুত কিন্তু পচন্দ নহ'লে যিকেইটা হ'ল সেইকেইটাই আনিলোঁ আৰু মই অকলে শ্বপিং কৰা নাই আৰু যিহেতু মই ৰুমত থাকোঁ আৰু আমি তিনিজনীয়ে কিবাকিবি অকণকৈ কিনিছোঁ আৰু সেয়াই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ তেন্তে প্ৰাইচটো মই কৈ নিদিওঁ কিন্তু আপোনালোকে যাব বিশালত পাবই আৰু য'তে যায় মানে পাবই আৰু চ' মই কি কিনিলোঁ সেইটোহে দেখাম প্ৰাইচটো মই নকওঁ আৰু সেয়াই তেন্তে ব'লকচোন চাওঁ কিনিলোঁ আজি আমি কেইটামান শ্বপিং কৰিব লৈছিলোঁ মই কৈছিলোঁ শ্বপিং কৰিব গৈছিলোঁ বিশাল আৰু তাৰ পৰা কেইটামান বস্তু কিনিলোঁ মানে কাপোৰ কিনিছিলোঁ তো মই সেইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ তেন্তে ব'লকচোন চাওঁ কি কিনিলোঁ তো ফাৰ্ষ্ট এইটো কুৰ্তি এইটো মোৰ লগৰ এজনীয়ে কিনিছে বহুত ধুনীয়া হয় এইটো নেক পিছত কাম আছে দেখিছে আৰু গ্লাছৰ আছে অলপ ইয়াত অলপ গ্লাছৰ কাম আছে দেখা পাইছে বহুত ধুনীয়া আৰু কাপোৰটো বহুত ছফ্ট হয় আৰু এইটো খাদী কাপোৰ হয় আৰু এইটো এনেকৈ হেণ্ডত এইটো আছে শ্লিপ এনেকৈ আছে আৰু চিম্পল হয় তলটো আৰু এইটো নেক পিছতে যিহেতু কাম আছে আৰু এইটো প্ৰাইচটো মই নকওঁ কিন্তু কেনেকুৱা লাগিছে মোক ক'বচোন চিম্পল হয় কিন্তু বহুত বেছি ছফ্ট হয় পিন্ধিবলৈও বহুত কমফৰ্ট হ'ব তো এইটো এটা কুৰ্তি হৈছে এইটো এটা ট্ৰেক পেণ্ট হয় চাইডত এনেকৈ শ্লিপলেছ আছে এনেকৈ ৰিপ লগা আছে আৰু এইটো এটা পিচ কালাৰ এই দুটা এইবোৰ মোৰ নহয় খালি এইটো ভণ্টিয়ে কৈছে মোৰ ৰুমমেটৰ ভণ্টিয়ে লৈছে চ' এই দুটা কিন্তু একদম ৰাফ ইউজৰ কাৰণে হওক বা এনেই জাষ্ট ভাল আৰু কমফৰ্ট হয় পিন্ধিবলৈ চ' এই দুটা এণ্ড ছেকেণ্ড হৈছে এইটো এটা টপ মোৰ ইয়াত কাপোৰ বহুত কম আছে মোৰ ৰুমমেটৰ লৈছে চ' যি লৈছে মই আপোনালোকক দেখাই দিছোঁ আৰু এইটো এটা টি চাৰ্ট হয় হোৱাইট পিংকত এনেকৈ আছে চেকত এনেকৈ আছে আৰু এইটো অলপ প্ৰিণ্ট কালাৰ হয় আৰু এইটো এটা কোৱাৰ্টাৰ লিপছ হয় চ' সেইটোৱে ধুনীয়া লাগিছে কেনেকুৱা লাগিছে ক'বচোন মোৰ কালাৰটো বহুত ধুনীয়া আছে আৰু কাপোৰটো বহুত ছফ্ট হয় আৰু ছেকেণ্ডত আৰু এটা টপ এইটো সেই একে এইটো এটা পিচ কালাৰ টপ হয় আৰু হাতটো এনেকৈ আছে দেখা পাইছে আৰু এইটো এনেকৈ প্ৰিণ্ট কালাৰ হয় আৰু কেনেকুৱা পাইছে ক'বচোন টপকেইটা আৰু এইটো এটা টপ এইটো এটা টি চাৰ্ট আৰু এইটো জেন্সৰ হয় কিন্তু জেন্সৰ টি চাৰ্টবোৰ ইমানেই বেছি ভাল লাগে চ' মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ডে দুটা লৈছোঁ ছেম আৰু এইটো এটা ব্লু কালাৰ আকৌ এইটো ব্লেক কালাৰ আছিলে আৰু এইটো ব্লু কালাৰ হয় আৰু এনেকৈ য়েল্ল' তেনেকৈ আছে প্লেন এনেকৈ লিখা আছে চ' এইটো এটা আৰু নেক্সট এটা নাইটি পেণ্ট হয় গৰমত হ'ব এনেকৈ পিন্ধিবলৈ ভাল ৰাফিজৰ কাৰণে আৰু কালাৰটোও বহুত ভাল লাগিলে আৰু কাপোৰটো বহুত ছফ্ট হয় আৰু এইটো সেয়াই আৰু মই বেছি লোৱা নাই কিন্তু এহেঁতি মোৰ ৰুমমেটহঁতে বহুত মানে এদিন চালে পচন্দ হৈ গ'ল মোৰ ইমান পটককৈ পচন্দ নহ'লে
আৰু এইটো এটা জিন্স হয় বেছ লগা আছে এইটো মোৰ ৰুমমেট ভণ্টিয়ে লৈছে এয়া নেভি ব্লুটো জিন্স টু পাৰ্পল কালাৰৰ এইটো এটা টপ আৰু এইকেইটা আছিলে আজি মোৰ শ্বপিঙত মোৰ বেছি নাছিলে কিন্তু মোৰ ৰুমমেটৰ আছিলে তো গোটেইখিনি মিলাই মেলি মই আপোনালোকক দেখালোঁ আৰু আপোনালোকক কোনটো বেছি ভাল লাগিলে ক'ব কুৰ্তিটো কেনেকুৱা পালে সেইটো ক'ব আৰু ফুৰিবলৈ গৈছোঁ আমি বিশাললৈ আৰু বহুত বেছি ফটো মাৰিলোঁ আৰু বেক তো আছিলে আৰু আই হোপ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে আৰু যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ছ' ডেট মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে পোনপ্ৰথমে ন'টিফাই হৈ যায় বেলেগ ভিডিঅ'ৰ সৈতে আকৌ আহিম টিল দেন কিপ ৱাচিং লাভ ইউ অল বাই